এসা আমি তাত বহিছিলো হয় নাই ধুনীয়াকৈ আহিলো চোৱা আমি তাৰ পৰা আহি কিনে এতিয়া আমি ক'ত পালোহি চাংঘৰ ধুনীয়াকৈ চাংঘৰটো অলপ দেখাই দিওঁ আহি কিনে চোৱা কি মজা একদম পানীখিনি এইখিনি দেখাই দিবা এই চাংঘৰ পানীখিনি দেখাই চোৱা কি মজা আজি আমি অকণমান ইয়াতে আহিলোঁ ফাৰ্মলৈ ফাৰ্মত আহি আজি অকণমান এই মাছখিনিক দানা দিলোঁ এইফালে দূৰৰ পুখুৰীটোত তাৰপিছত ইয়াতে অলপমান বহিলোঁ বহি মেলি থাকোঁতে ভাবিলোঁ এই গছজোপা যে অকণমান দূৰত আছে এই অকণমান দূৰৰ ইটো চাইডত আছে ইয়াৰ পৰা ভালকৈ দেখা নাই এতিয়া একেবাৰে দূৰৰ গছজোপা মই অকণমান জুম কৰি দিছোঁ এইজোপা গছৰ তলত আমি একদম ধুনীয়াকৈ আমি খাটিয়া এখন পাইছিলোঁ তাতে খাটিয়া এখন আছে কিন্তু মানে কি হ'ল বৰষুণ জাক আহি গ'ল বৰষুণ জাক আহিছে বেয়া লগা নাই ভালেই লাগিছে একদম ধুনীয়া জেগা কিন্তু মানে আমি এতিয়া ঘূৰি আহিব লগা হ'ল আৰু আমি আহি বৰ্তমান এতিয়া চাংঘৰতে আৰু এই মাইনা এতিয়া শুয়ে দিলে এয়া অলপমান দেখুৱাই দিছোঁ জেগাটো বস্তুটো খুব লাগে আৰু বিশেষকৈ এতিয়া মানে এইটো বস্তু বহুত ডাঙৰ কথা আজিকালিৰ দিনত পোৱা নাযায় আৰু মেক্সিমাম মানে কি ঘৰৰ ভিতৰত সোমাই থাকিলে আমাৰ যিটো কিছুমান ব্লকনেছ থাকে ন সেই মাইণ্ডেড এতিয়া ইয়াত আহিতে পায় একদম ব্লক হৈ যায় এইখন কৰ্মভাগীটো গৈ থাকিব লাগিব এনেকৈ তাৰ মাজতে অকণমান নেচাৰেল এইটো লাগে খুব যিমান সময় অলপ দিব পাৰোঁ খুব ভাল বঢ়িয়া নাই ঠিকে আছে অ'কে বাই বাই আমি গৈ থাকোঁ মাইনা এইফালে বাই বাইটো কৈ দিয়া আৰু মই অফ কৰি দিওঁ